ইফালৰ যাওঁতে আমি এটা মাজতে সোমাইছোগে ইফালে ঠাইখিনি পৰা এটা এতিয়া সোমাইছোগে হেল্ল' গাইছ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ তো গাইছ মই এতিয়া যাবলৈ ওলাইছোঁ দেৰগাঁও এয়া দেখিছা মোৰ লগৰ এজন বাইকত ৰখি আছে তো আমি ঘৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট নকৰিলোঁ মানে অলপ ঘৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলে দেৰি হ'ল তো সেইকাৰণে আমি আহি এতিয়া গোলাঘাট আমাৰ বাইপাছ দলং পাই গ'লোঁ দেখি আছে তো এতিয়া আমি বাইপাছ দলঙৰ পৰা চিধা দেৰগাঁও যাম তো তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা তো আজি ব্লগটো পূৰা ধামাকা হ'বলৈ গৈছে তো ভিডিঅ'টো তোমালোকে শেষলৈকে চাই থাকা ব'লা আমি এতিয়া যাওঁ যিমান পাৰোঁ তোমালোকক দেখুৱাই আছোঁ তো যাওঁ মই এপাই আছোঁ দেখিছে এটা জঁপিয়াই পাৰ হৈ বুলি তো গাইছ আমি এতিয়া যাবলৈ ওলালোঁ গৈ আছোঁ আৰু তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকা ব'লা যিমান পাৰোঁ দেখুৱাই আছোঁ আমি এতিয়া গ'লা এইখন দেখিছোঁ আমাৰ বাইপাছ দলং এই গোলাঘাট का बाईपास दलंग तो गाइस सब पे बने रहिए हम मालूम है तेरे बाप को मत सिखा चल ओ भाई साहब क्या ही पूजा मंडप है अरे यार ये सब ट्रैफिक हो गया भाई ইমান জাম লাগি গ'ল ন একদম যাব নোৱাৰা হয় যেনেকৈ এতিয়া আমি দেৰগাঁও পামগৈ আৰু বেছিকৈ মানে দেৰগাঁও আগত এতিয়া পাইছোঁ এইফালে পূজা মণ্ডপ মানুহ ভিৰ গোটেই মানে গাড়ী লাইন লাগি গৈছে কি ক'বা অ' ভাইছা আপোনালোক জল্দি জানা আহে দেই ইয়াৰ চাৰিওফালে গাড়ী মানে ট্ৰেফিক লাগি গৈছে দেৰগাঁৱততো আগত কি হ'ব চাগে ঠিক নাই আৰু দেই একদম পূজা বতৰ তাতে বহুত ট্ৰেফিক হ'ব পাৰে কিন্তু আমি গৈ থাকোঁ তোমালোকক যিমান পাৰোঁ দেখুৱাম তো ভিডিঅ'টো সকলোৱে চাই থাকিবা অলপ স্কিপ নকৰিবা আৰু মোৰ চেনেলটো 1K ছাবস্ক্ৰাইবাৰ হ'বলৈ গৈছে তো সকলোৱে ছাপোৰ্ট কৰা যাতে 1K ছাবস্ক্ৰাইবাৰ সোনকালে হয় तो गाइस वीडियो को लास्ट तक देखिए चलिए वीडियो को तो तुम्हारे वीडियो শেষলৈকে চাবা মই যিমান পাৰোঁ তোমালোকক দেখুৱাব চেষ্টা কৰিম আৰু দেখুৱাই যাম ময়ো যিমান পাৰোঁ চাম তোমালোককো দেখুৱাম তো ভাল লাগিব আজি পূজা ন নে কি কোৱা পূজাটো আজিৰ ব্লগটো পূৰা কিন্তু ধামাকা হ'বলৈ গৈছে বহুত ধামাকা হ'ব ব্লগ তো তোমালোকে অলপ মিছ নকৰিবা একদম শেষলৈকে চাবা আৰু নতুনকৈ যিহঁতে চাই আছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'বা মা কসম কৈছোঁ বাপৰে ভিৰ দেখিছে নাই তোমালোকে ট্ৰেফিক আৰে দেৰগাঁও একদম চাৰিআলি পাওঁ যে চাৰিআলি এনেকুৱা ট্ৰেফিক ন পাৰ হ'ব পৰা নাই যিদিনা আমি এতিয়া অলপ দূৰ আগত পাৰ হৈ আহিছোঁ তেতিয়া আৰু এই ট্ৰেফিক হ'বই মানে ট্ৰেফিক জাম লাগি গৈছে ন ইয়াৰ পৰা ওলাবই মুস্কিল হৈ গৈছে বহুত মুস্কিল মানে চাৰিওফালে গোটেই লাইনটো কমাই লাগে বহুত দূৰ কমেও মানে 2-3 কিলোমিটাৰ 2-2.5 কিলোমিটাৰ হ'ব চাগে ইমান দূৰলৈকে ট্ৰেফিক একদম গাড়ী লাইন লাগি গৈছে তো আমি এতিয়া গৈ আধাটোৰ মাজত সোমালোগে আৰু অলপ দূৰ আছে তো পামেগৈ তো তোমালোকে ভিডিঅ'টো শেষলৈকে सो गाइस हम लोग आके देरगाँव पहुँच गया सो गाइस আমি দেৰগাঁও আহি পাই গ'লোঁ তো ভাল লাগিছে মইতো কিন্তু মানুহ বহুত ক'ব লাগিব দেই মানুহে হেৰালে চাগে বিচাৰি নাপাব ইমানে মানুহ মানে গাড়ী দেখিছে তো একদম বাইক ৰখাবলৈ জেগা নাই কিনো ক'ম আৰু এতিয়া আমি বাইক পাৰ্কিং কৰিবলৈ জেগা চাবগৈ লাগিব এই লেফ্ট চাইডে চাগে পাৰ্কিং হেৰি আছে তাতে ৰখামগৈ বাইকখনটো যাওঁ আমিও বাইকখনটো আহি আছোঁ सो गाइस बाइक पार्किंग करके हो गया अब हम মণ্ডপৰ ফালে গৈ আছোঁ তো মণ্ডপৰ ফালে এতিয়া যাবলৈ আমি লাইন লাগিব লগা হৈছে কাৰণ বহুতো ইমানে দীঘল লাইন লাগিছে ন মানে আহি এতিয়া মাজত মানে অকণমানটো পাইছোঁ কিন্তু ইমান গৰম ভিৰ মানুহৰ মাজত ক'ব লাগিব কিন্তু বহুত দীঘল লাইন লাগিছে একদম মণ্ডপ এয়া দেখিছে একদম এবাৰ কি নগাঁও একদম মৃত্যুঞ্জয় মন্দিৰ নিচিনাকৈ এবাৰ পাতিছে বহুত ভাল লাগিছে বোলে ইফালে সোমাই যাম गरम थी गल के सो गाइस आप लोग देखिए कितना भीड़ आ रहा है यार बहुत सारा भीड़ है किसका अंदर तो गाइस हम लोग आके अभी देरगाँव का मंदिर पहुँच गया तो गाइस আমি মন্দিৰ আহি পালোহি যেতিয়া আৰু মানে ৰাস্তাত এনেকুৱা মন্দিৰলৈ সোমাওঁতে ক'বলৈ ৰাস্তাত এনেকুৱা ট্ৰেফিক ন গোটেই মানুহৰ ভৰি একদম অৱস্থা বেয়া হৈ গৈছে কি আমাৰ হয় নে কেনেকুৱা লাগিছে ভাই লাগিছে না অৱস্থা বেয়া ঘামি গৈছোঁ কি এটা हेलमेट লগত কিনি লৈ যদি পাওঁ हेलमेट पहन लो अरे देवी देखो ना क्या ही अच्छा लग रहा है हमको तो बहुत अच्छा लग रहा है देवी देखकर देरगाँव पर हम पहली बार पूजा देख चाই আছোঁ पूजा सो गाइस তোমালোকে দেখি আছা ইমানে ভিৰ ন মানে খোজকাঢ়িবলৈ কি বাইক পাৰ্কিং কৰিবলৈ দূৰৰ কথা খোজকাঢ়িবলৈ ভৰি দিবলৈ জেগা নাই ইমানে ভিৰ হৈ গৈছে আৰু ইমানে ধুনীয়াকৈ ইয়াত দেৰগাঁৱত
পূজা পাতিছে ন একদম দেখিছে তোমালোকে একদম নগাঁও মৃত্যুঞ্জয় মন্দিৰ নিচিনাকৈ ধুনীয়া কি সুন্দৰভাৱে পূজা পতা হৈছে চায়ো ভাল লাগিছে কেনেকৈ চাই আহি ট্ৰেফিকটো কেনেকুৱা লাগিছে ভাল লাগিছেনে कसम মানুহ দেখো বাপৰে বাপ ভিৰ अरे बाबा बोला कितना खा लूंगी सब खा होटल पहुंच गया सादा कितना खा लो तो गाइस आप लोग मंडप से बाहर आगे आमी इतना घर जाबले लैसो माने देरी हो गल बहुत इतना 9:30 टाइम हो गल तो आमी इतना घर जाबले लैसो कारण घर बहुत दूर আছে ন দেৰগাঁও পূজা চাবলৈ আহিছো তো আমাৰ ঘৰ যোৱাত অলপ দেৰি হ'ব আৰু বহুত সোমাবলৈ আছে পূজা চাবলৈ আছে তো যিমান পাৰো তোমালোকক দেখুৱাই থাকিম তো তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা কিন্তু तो गाइस क्या है बोलूं इतना ट्रैफिक बाप रे बाप जो आगे 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 चल अरे यार ये वही भाई साहब सब देखो देखिए यार गाड़ी देखो साहब भाई इतना तारा ट्रैफिक यार यार क्या ही बोलूं मंदिर में तो आदमी बोल तो আমি দেৰগাঁও গোলাঘাট হৈ আহিছিলোঁ কিন্তু এতিয়া গোলাঘাটত ঘূৰি যোৱা নাই আমি একদম নুমলীগড় হৈ গৈছোঁ তো এয়া নুমলীগড় ফালেদি যোৱা মণ্ডপ এয়া দেখি আছে আমি একদম এপাক ঘূৰি দিলোঁ জিৰ' মাৰি দিলোঁ আৰু গোলাঘাট হৈ দেৰগাঁও গ'লোঁ কিন্তু এতিয়া আমি নুমলীগড় হৈ ঘূৰি দিছোঁ তো নুমলীগড় হৈ গৈ থাকিম আৰু য'ত য'ত পূজা মণ্ডপ আছে সকলোতে সোমাই যাম যিমান পাৰোঁ তোমালোকক দেখুৱাম ভিডিঅ'টো শেষলৈকে চাই থাকিবা মই ইয়াত চলাওঁ মোবাইলত तो गाइस हम लोग आगे पूरा बांग्ला पहुँचे गया सो यह है हमार पूरा बांग्लार पूजा सो पूरा बांग्ला की धुनियाके यार नृत्य कर देखिसा एकदम धुनिया की सुंदरभावे नाचि আছে আৰু এইফালে আছে আমাৰ এইফালে পূজা মণ্ডপটো দেখাই আছে ৰবা একদম পূজা মণ্ডপটো কি সুন্দৰভাৱে সজোৱা হৈছে তো একদম দেখিও ভাল লাগিছে চাইও ভাল লাগিছে কিন্তু বহুত ৰাতি এতিয়া 10:30 টাইম হৈ গ'ল 10:30লৈকে মানুহ আছে যে সেয়াই বহুত কিন্তু এতিয়া ঢলাগুৰিত মানুহ আছেনে নাই জানো আমি গ'লেহে গম পাম তো ইয়াৰ পৰা গৈ থাকিম আৰু এয়া হৈছে আমাৰ পূৰা বাংলাৰ মণ্ডপ তো পূজা চাই আছোঁ আৰু কিন্তু আজি বহুত দেৰি হৈছে ঘৰৰ পৰা ফোন মাৰিছে এতিয়া ঘৰটো মানুহ নাই এতিয়া 10:30 টাইম হ'ল ঘৰ চাগে 11:30 12টামান বাজিব ঘৰ পোৱালৈকে তো যিমান টাইম হ'ব আৰু তোমালোকক আজি মই যিমান পাৰোঁ ভালদৰে দেখুৱাব চেষ্টা কৰিম তো শেষলৈকে ভিডিঅ'টো চাই থাকিবা तो गाइस हम लोग अभी इधर से जाएंगे तो बहुत ज़्यादा टाइम हो गया है तो हम लोग को इधर से जाना पड़ेगा अभी मैंने हमारे घर फाले मैंने एटाई प्रॉब्लेम बागानবিলাক আছে বাৰু তো ধানৰ খেতি মানুহৰ বাগানত চাহৰ খেতি বেছি সেইকাৰণে চাহৰ খেতি বেছি হ'ব আমাৰ ফালে মানে হাতী ওলায় তো সেইকাৰণে আমি হাতীৰ সাথে যাতে হাতী বাবাই যাতে বাটত নাপায় সেইকাৰণে আমি ইয়াৰ পৰা সোনকালে ওলাব লাগিব তো ইয়াৰ পৰা আমি যাম আৰু ঢলাগুৰিত যদি পাৰোঁ তোমালোকক দেখুৱাম সোমাম আৰু দেখুৱাব চেষ্টা কৰিম তো গাইस वीडियो को अच्छा लगे तो लाइक कमेंट सब्सक्राइब एंड शेयर करना ना पाहरिबा तो गाइस नेक्स्ट वीडियो पे मिलते हैं आज तक बाय बाय गुड नाइट ऑल यूट्यूब माय फैमिली।